হেল্ল' ফ্ৰেণ্ডছ, আজি মই আছাম স্পেচিয়েল টেটৰ পৰিৱেশ এনভাইৰমেণ্টেল ছায়েন্সৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট MCQ লৈ আহিছোঁ। অনুগ্ৰহ কৰি মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাব। যদি কোনোবা ভিউৱাৰ্ছ মোৰ চেনেলত নতুন আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব। প্ৰথম প্ৰশ্নটো হৈছে জৈৱ গেছ মানে কি? অপশ্যন এত আছে এবিধ প্ৰাকৃতিক গেছ, বি গেছ এজেঞ্চিত যোগান ধৰা হয়, চি মাটি খান্দি উলিয়াব পাৰি, ডি এবিধ প্ৰদূষণমুক্ত ইন্ধন। বায়োগেছ হৈছে এবিধ প্ৰদূষণমুক্ত ইন্ধন। শুদ্ধ উত্তৰটো হ'ব ডি এবিধ প্ৰদূষণমুক্ত ইন্ধন। কুৱেশ্যন নম্বৰ 2, এজন সুস্থ মানুহক দৈনিক কিমান লিটাৰ খোৱা পানী লাগে? অপশ্যন এ 5 লিটাৰ, বি 10 লিটাৰ, চি 5.4 লিটাৰ, ডি 2.7 লিটাৰ। এজন সুস্থ মানুহক ডেইলি 2.7 লিটাৰ পানী লাগে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 2.7 লিটাৰ। কুৱেশ্যন নম্বৰ 3, পৰিস্থিতিতন্ত্ৰ বা ইক'ছিষ্টেম নামটো কোনে দিছিল? অপশ্যন এ ট্ৰান্সলি, অপশ্যন বি ওডাম, অপশ্যন চি হেকেল, অপশ্যন ডি ডানিছ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হেকেল। পৰিস্থিতিতন্ত্ৰ নামটো হেকেলে দিছিলে। কুৱেশ্যন নম্বৰ 4, নদীৰে বৈ যোৱা পানীক কি ধৰণৰ পানী বোলা হয়? অপশ্যন এ বায়, অপশ্যন বি স্থিৰ জলজ, অপশ্যন চি প্ৰবাহমান জলজ, অপশ্যন ডি সামুদ্ৰিক। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্ৰবাহমান জলজ। নদীৰে বৈ যোৱা পানীক প্ৰবাহমান জলজ বোলা হয়। নম্বৰ 5, বায়ুমণ্ডলত নাইট্ৰজেনৰ শতকৰা পৰিমাণ কিমান? অপশ্যনছ 68%, 88%, 78%, 58%। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 78%। বায়ুমণ্ডলত 78% নাইট্ৰজেন থাকে। কুৱেশ্যন নম্বৰ 6, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন? অপশ্যন এ কানহা, অপশ্যন বি কৰবেট, অপশ্যন চি পেৰিয়াৰ, অপশ্যন ডি কাজিৰঙা। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান হ'ল কৰবেট। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কৰবেট। কুৱেশ্যন নম্বৰ 7, ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰাণী কি? অপশ্যনছ বাঘ, সিংহ, হাতী, বান্দৰ। শুদ্ধ উত্তৰটো হ'ব বাঘ। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰাণী হ'ল বাঘ। কুৱেশ্যন নম্বৰ 8, উত্তৰ পূৰ্বাঞ্চলৰ এবিধ লুপ্তপ্ৰায় উদ্ভিদ হৈছে? অপশ্যন এ বুট এৰা, অপশ্যন বি আমলখি, অপশ্যন চি কলচি উদ্ভিদ, অপশ্যন ডি শিমলু। উত্তৰ পূৰ্বাঞ্চলৰ লুপ্তপ্ৰায় উদ্ভিদ হৈছে কলচি উদ্ভিদ। শুদ্ধ উত্তৰটো হ'ব চি কলচি উদ্ভিদ। কুৱেশ্যন নম্বৰ 9, জাপানত হোৱা মিনামাটা ৰোগৰ কাৰণ আছিল? অপশ্যনছ তেজস্ক্ৰিয় প্ৰদূষণ, জল প্ৰদূষণ, বায়ু প্ৰদূষণ, স্থূল প্ৰদূষণ। জাপানত হোৱা মিনামাটা ৰোগৰ কাৰণ আছিল জল প্ৰদূষণ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জল প্ৰদূষণ। কুৱেশ্যন নম্বৰ 10, ভাৰতত সেউজ বিপ্লৱৰ পিতৃ কোন? অপশ্যন এ ডক্টৰ এম.এছ. স্বামীনাথন, অপশ্যন বি চি.ভি. ৰমন, অপশ্যন চি ডক্টৰ জগদীশ চন্দ্ৰ বসু, অপশ্যন ডি আৰ বেংকটস্বামী। ভাৰতত সেউজ বিপ্লৱৰ পিতৃ ডক্টৰ এম.এছ. স্বামীনাথন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডক্টৰ এম.এছ. স্বামীনাথন। কুৱেশ্যন নম্বৰ 11, কোনবিধ প্ৰদূষকৰ কাৰণে মিনামাটা ৰোগ হয়? অপশ্যন এ ছালফাৰ ডাই অক্সাইড, অপশ্যন বি হাইড্ৰজেন ছালফাইড, অপশ্যন চি পাৰা, অপশ্যন ডি নিকেল। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পাৰা। মিনামাটা ৰোগ হয় পাৰাৰ কাৰণে। শুদ্ধ উত্তৰ অপশ্যন চি। কুৱেশ্যন নম্বৰ 12, সৰ্পগন্ধা কি? অপশ্যন এ এবিধ গোন্ধ থকা সাপ, অপশ্যন বি এবিধ বনৌষধি, অপশ্যন চি এবিধ সাপৰ দৰে লতা, অপশ্যন ডি এবিধ লুপ্ত উদ্ভিদ। সৰ্পগন্ধা হ'ল এবিধ বনৌষধি। উত্তৰটো হ'ব অপশ্যন নম্বৰ বি এবিধ বনৌষধি। কুৱেশ্যন নম্বৰ 13, স্মগ কি? অপশ্যন এ নগৰ এখনত হঠাতে হোৱা বৰষুণ, অপশ্যন বি ধূলিৰ ধুমুহা,
অপশ্যন চি নগৰ অঞ্চলত দুৱাৰ সৈতে মিশ্ৰিত কুঁৱলী অপশ্যন ডি ধূলি আৰু দুৱাৰ সমষ্টি স্মগ হ'ল নগৰ অঞ্চলত দুৱাৰ সৈতে মিশ্ৰিত কুঁৱলী শুদ্ধ উত্তৰ অপশ্যন চি নগৰ অঞ্চলত দুৱাৰ সৈতে মিশ্ৰিত কুঁৱলী কুৱেশ্যন নাম্বাৰ 14 এৰছল কি অপশ্যন এ বায়ুত উপঙি থকা গোটা আৰু জলীয় পদাৰ্থৰ কণিকা অপশ্যন বি বায়ুত উপঙি থকা ধূলিৰ কণিকা অপশ্যন চি বায়ুত উপঙি থকা পানীৰ কণিকা অপশ্যন ডি বায়ুত থকা ডাঙৰ অণু এৰছল হ'ল বায়ুত উপঙি থকা গোটা আৰু জলীয় পদাৰ্থৰ কণিকা শুদ্ধ উত্তৰ অপশ্যন এ বায়ুত উপঙি থকা গোটা আৰু জলীয় পদাৰ্থৰ কণিকা কুৱেশ্যন নাম্বাৰ 15 অজন কি অপশ্যনছ এবিধ গেছ এবিধ তৰল এবিধ গোটা বস্তু এবিধ সুগন্ধি দ্ৰব্য অজন হ'ল এবিধ গেছ শুদ্ধ উত্তৰটো হ'ব এ এবিধ গেছ আজিলৈ এইখিনি আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কোনোবাই যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ